বন্ধুসকল স্বাগতম মই ৰিয়ান টিভিৰ পৰা আপোনালোকলৈ আনিছোঁ এটা নতুন ভিডিঅ' আজি ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হ'ব কাৰণ কিয় আজি মোৰ এজন বন্ধুৱে মোক প্ৰশ্ন কৰিছিল যে মই দেখোন নাখাওঁৱে মই কিয় ক্ষীণ নহওঁ মোৰ ৱেইট কিয় লছ নহয় মই দেখোন কিনো খাওঁ মই দেখোন দিনটো দেখিধাহে খাওঁ চ' সেই প্ৰশ্নটো আপোনাৰো হ'ব পাৰে সেই প্ৰশ্নটোৰ উত্তৰ দিবলৈ এইটো ভিডিঅ'টো মই বনাই আনিছোঁ আপোনালোকৰ কাৰণে নতুন ভিউৱাৰ হয় ছাবস্ক্ৰিপশ্যন কৰক তলত ছাবস্ক্ৰিপশ্যন বটনটো আছে ৰঙা যোনটো বটনটো ছাবস্ক্ৰাইব কৰি দিয়ক তেতিয়া কি হ'ব নতুন নতুন ভিডিঅ' আহিলে আপোনালোকে গম পাব আৰু ভিডিঅ'টো লাইক দিব লাইক দিলে কি হয় মই অলপ সাহস পাওঁ ভাল ভাল ভিডিঅ' আপোনালোকলৈ লৈ আহিম চ' চাওঁ আহক ভিডিঅ'টো শেষলৈকে কথা হ'ল কি আমি বহুত কম খাই আছোঁ মানে ল'ৰাজনে ক'লে মই খাই আছোঁ বহুত কম মই কি খাওঁ ৰুটি দুখন খাওঁ ৰাতি হ'লে ৰুটি দুখন খাওঁ দিনটোত দেখোন নাখাওঁ মই ৱেইট লছ নহয় চ' মেইন কাৰণ হৈছে কি এটাই কাৰণ হৈছে এইটো হৈছে এডাপ্টেশ্যন মোড আমাৰ নিজৰ বডিটো ইমানেই মানে কি বুদ্ধিয়ক হয় সি নিজে কি হয় এডাপ্টেশ্যন মোডত গুচি যায় আপুনি ৱেইট লছ কৰিবলৈ ল' কেলৰি খাবলৈ আপুনি আগতেও জানে কেলৰিক ইনটেকটো বহুত ডাঙৰ কথা কিন্তু কেলৰিক ইনটেক্টৰ বিষয়ে যদি নাজানে ভিডিঅ'টো মই বনাইছোঁ অসমীয়াত চাই ল'ব কেলৰিক ইনটেকটো জনা অতিশয় প্ৰয়োজন আপোনাৰ ডেইলি কেলৰি ইনটেক কিমান সৰু কেলকুলেশ্যন লাগিব কৰি লওক ওলাই লওক মই চে ফৰ এক্সাম্পল 2000 বুলি ধৰি লৈছোঁ 2000 হৈছে আপুনি 1000 খাই আছে কেলৰি ডেইলি 1000 ডেফিচিট হৈ গ'ল ডেফিনেটলি আপোনাৰ ৱেইট লছ হ'ব কাৰণ আপুনি কেলৰি কম খাই আছে লাগাতকৈ 1000 কেলৰি খাই আছে আপুনি গৈ আছে এসপ্তাহ গৈছে 10 দিন গৈছে ৱেইট লছ হৈ আছে তাৰপিছত কি হ'ল বডি ৰখি গ'ল ৱেইট লছ নোহোৱা হৈ গ'ল সেই একেটা জেগাত ষ্টাক হৈ গ'ল বডিটো চ' তাকে কয় হয় এডাপ্টেশ্যন মোড বডিটো এডাপ্ট হৈ গ'ল 1000 কেলৰি পাৰ ডে আপোনাৰ বডিটো তেতিয়া লাগতিয়াল কেলৰি হৈ গ'ল 1000 চ' 1000 খালেও আপুনি নিক্ষীণোৱা হৈ গৈছে কিহৰ কাৰণে বডিটো এডাপ্ট হৈ গৈছে এই বুদ্ধি আছে মই আৰু খাব একো নাপাওঁ চ' মই 1000 কেলৰিতে মই দিনটো ভৰণ পোষণ কৰিব লাগিব চ' বডিটো বহুত স্মাৰ্ট হয় চ' তাক আমি খেলিব লাগিব বিভিন্ন ধৰণৰ খেলেৰে চ' যেতিয়া আপুনি এডাপ্টেশ্যন মোডত যাব তাৰ দুটামান চলিউশ্যন দিম আপুনি কেনেকৈ এডাপ্টেশ্যন মোডটো ব্ৰেক কৰিব ফাৰ্ষ্ট হৈ গ'ল সেই প্লাটুটো ব্ৰেক কৰিবৰ কাৰণে প্ৰথমটো হৈছে আপুনি কাৰ্ডিঅ' যদি আপুনি অলৰেডি কৰি আছে তেতিয়াহ'লে আপুনি কি কৰিব কিমান সময় কৰিছে 20 মিনিট কৰিছে যদি 30 মিনিট কৰক 30 মিনিট কৰিছে যদি 40 মিনিট কৰক তাৰপিছত হ'ল আপুনি উইকলি কেইদিন কাৰ্ডিঅ' কৰিছে 2 দিন নে 3 দিন নে 4 দিন সেই যেনেকৈ আপুনি বঢ়াই গৈ চ' উইকলি আপুনি 7 দিনো কাৰ্ডিঅ' কৰিব লগা হ'ব পাৰে চ' সেইটো হৈ গ'ল আপুনি ৱৰ্কআউট পেটাৰ্ণটো যেনেকৈ চেঞ্জ কৰি ল'লে কাৰ্ডিঅ' চ' আপোনাৰ ৱেইট লছ আকৌ ষ্টাৰ্ট হ'ব তাৰপিছত আপুনি এটা কাম কৰিব পাৰে আপোনাৰ বডি মেটাবলিজিমটো ভাল কৰিব লাগিব যিহেতু আপুনি 1000 কেলৰি খাইছে বহুত ল' কেলৰি হৈ গ'ল বডিটো এডাপ্টেশ্যন মোডত গুচি গ'ল এতিয়া কি কৰিব আপুনি চ' সপ্তাহত এদিন বা দুদিন হাই কেলৰিজ লৈ ল'ব হাই কেলৰিজ মানে কি আপুনি 1000 কেলৰিকে লৈ আছে অলৰেডি বহুত ল' আপোনাক 2000 লাগে চ' আপুনি এদিন সপ্তাহত 2000 কেলৰি ষ্টাৰ্ট কৰক আকৌ একদিন আপুনি 3000 কেলৰি লওক সপ্তাহত আৰু বাকী 5 দিন আপুনি 1000 কেলৰি লওক তেতিয়া কি হয় সেই দুদিন যে আপুনি হাই কেলৰি ল'ব বডি মেটাবলিজিমটো ভাল হ'ব সি আকৌ স্পীড কৰি দিব আপোনাৰ ফেট লছটো কাৰণ যিহেতু আপুনি এটা ষ্টাক হৈ গৈছিলে ৱেইট লছটোত সেইটো কাৰণে হাই মেটাবলিজিম কৰিবৰ কাৰণে আপুনি দুটা হাই কেলৰি দি আপুনি ল'ব লাগিব উইকত চ' কি হ'ব বডি মেটাবলিজিমটো ভাল হৈ যাব আপোনাৰ আকৌ ৱেইট লছ হ'ব চ' কাৰ্ডিঅ' টিপছটো দিলোঁ আপোনাক কেনেকৈ ফুডৰ কেলৰিটো কেনেকৈ সালসলনি কৰি পেলাই টিপছ দিলোঁ আপোনাক এই দুটা টিপছ আপুনি ফ'ল' কৰক তেতিয়া আকৌ ৱেইট লছটো আপোনাৰ ষ্টাৰ্ট হ'ব চ' চাই থাকক মোৰ ভিডিঅ'বোৰ বহুতেই বেনিফিচিয়েল হ'ব এইবোৰ চাইণ্টিফিক কিছুমান কথাৰেহে মই এইবোৰ আগবাঢ়িছোঁ মই মোৰ কথা নহয় চাইণ্টিফিক কিছুমান পেপাৰ্ছ ওলাইছে তাৰ কথা লৈ পেলাই মই ডিছকাছ কৰিছোঁ আপোনাৰ লগত কেনেকৈ ৱেইট লছ কৰিব পাৰে যদিহে আপোনাৰ ৱেইট লছটো এটা জেগাত ষ্টাক হৈ গৈছে কেনেধৰণৰ ভিডিঅ' লওক আপুনি কমেণ্ট বক্সত কমেণ্ট কৰক তেতিয়া মই গম পাম আৰু নতুন নতুন ভিডিঅ' আপোনালোকে লৈ আহিম ভাল পালে নহয় ভিডিঅ'টো লাইক কৰকে কি হ'ব তেতিয়া মই সাহস পাম ভাল ভিডিঅ' লৈ আহিম কমেণ্ট বক্সততো কমেণ্ট কৰিবই মোৰ ৰিয়ান টিভি ফেচবুক পেজটো লাইক কৰক আৰু লগতে ৰিয়ান টিভি ইনষ্টাগ্ৰামত ফ'ল' কৰক তাতো মই বিভিন্ন ধৰণৰ ফিটনেছ ৰিলেটেড টপিক কিছুমান ডিছকাছ কৰোঁ আৰু নতুন ভিডিঅ' চাবৰ কাৰণে ছাবস্ক্ৰাইব এতিয়াই কৰক বন্ধুসকলক ভিডিঅ'টো শ্বেয়াৰ কৰক চাই থাকিবলৈ নাপাহৰিব ৰিয়ান টিভি সজাগ অসম সজাগ ফিটনেছ জয় আই অসম